ইউটিউব চেনেল জানমণি গগৈ জান আপোনালোক সকলোকে মোৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ আৰু মই শিৱসাগৰ জীয়ৰী জানমণি গগৈ আজি আপোনালোকক এনেই অকণমান কিবা দেখাওঁ বুলি আহিলোঁ। ইমান ভালদৰে ভিডিঅ' কৰিব নাজানো যদিও মানে আপোনালোকে যদি ভাল পায় ভিডিঅ'বোৰ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মই এতিয়া বৰ্তমান আছোঁ আমাৰ থাউৰা দলৰ ওচৰত। মই আপোনালোকক দেখাইছোঁ। এয়া হৈছে আমাৰ থাউৰা গাঁও পঞ্চায়ত আৰু ইয়াৰ কাষতেই এই দুঘৰমান মানুহৰ ঘৰো আছে আৰু ইয়াৰ সেউজীয়াবিলাক আৰু স্কুলখন আৰু সেউজীয়াবিলাকৰ মাজত সদায় বহুত ভাল লাগে। এয়া আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ আজি। মোৰো ভাল লাগিছে যেতিয়া আপোনালোককো দেখাই ভাল লাগিব। আৰু আজি মোৰ প্ৰথমটো ভিডিঅ' এইটো। মই ইমান নাজানো হ'লেও চেষ্টা কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব মই যাতে ভালদৰে কৰি যাব পাৰোঁ আৰু সকলোৱে মৰম দিব। ইমান ধুনীয়া এজাক বতাহ মাৰি আছে, সঁচাই থাকে। এয়া আৰু কিনো দেখাম, এইবিলাকে অকণ দেখালোঁ। চ' আৰু ভালকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। অলপ শিকিছোঁহে, ইমান জনা নাই বাৰু। সকলোৱে মৰম দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যদি ভাল পালে থেংক